ৰেডি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেভি ব্লগছলৈ আৰু মই আপোনালোকৰ জিন্তু আৰু মোৰ লগত আছে আজি আমাৰ সন্দীপ মহেশ্বৰী ডাঙৰীয়া সন্দীপ মহেশ্বৰী নহয় এইটো হৈছে আমাৰ বিকাশ শইকীয়া মোৰ ৰুমমেট মানে মই আজি বহুত দিনৰ মূৰত আকৌ ব্লগ বনাব ষ্টাৰ্ট দিছোঁ মাঘৰ বিহুৰ পিছৰ পৰাই দিয়াই নাই ব্লগ ভিডিঅ' দিয়াই নাই মই আজি যাম আমাৰ নগাঁৱত অৱস্থিত এছিয়াৰ সকলোতকৈ ডাঙৰ শিৱ মন্দিৰ ক'ত ব্ৰহ্মপুৰ মহামৃত্যুঞ্জয় মন্দিৰ আমি সকলোৱে গৈ আছোঁ মানে ময়ো যাম মোৰ লগৰকেইটাও আহিব আমি আজি এছিয়াৰ সকলোতকৈ ডাঙৰ শিৱ মন্দিৰ চাব যাম শিৱলিংগ শিৱলিংগ বলক ময়ো চাম আপোনালোকক দেখুৱাম ভিডিঅ'টো ৰুমৰ পৰা ওলাই আহি আমি টেম্পুৰ কাৰণে ৰখিছিলোঁ মানে ৰখিব নালাগিল আৰু টেম্পুখন পাই গ'লোঁ তাৰপিছত আমি ক'লৈ গ'লোঁ আপোনালোকে চাওক এইখনে হৈছে নগাঁৱৰ কলং নদীখন যোনখন বৈ গৈছে ডিমৰুৰ গুৰিৰ পৰা আমাৰ ক'লৈকে বৈ গৈছে নাজানো দেই ডিমৰুৰ গুৰিৰ পৰা বৈ গৈছে মই য'ত আছোঁ এইটো মোৰ ফেফেৰা চেহেৰাটো অকণমান আপোনালোকক দেখুৱালোঁ আমি উপস্থিত আছোঁ এই নগাঁৱৰ পুৰণি গুদামত গৈ আছোঁ এই পেটলাহঁতৰ ঘৰত মানে পেটলাহঁতৰ ঘৰত ভাত এসাঁজ খাইহে আমি যাম মৃত্যুঞ্জয় মন্দিৰত আৰু পিছত আহি আছে এইকেইটা ভিডিঅ'টো চাই থাকিব দেই মই এতিয়া উপস্থিত আছোঁ এজনী মাইনা মাইনা হাই এটা কৈ দিয়া নমস্কাৰ এটা দি দিয়া নমস্কাৰ এটা দি আছো নমস্কাৰ এটা দি নমস্কাৰ এটা দি দিয়া নমস্কাৰ এটা দি দিয়া নমস্কাৰ এটা দি দিয়া নমস্কাৰ হাই বুলি কোৱা আমি এতিয়া আছোঁ এইজন মহাপুৰুষৰ ঘৰত মানে তেখেতৰ ঘৰত ভাতটো খাই আমি চাবলৈ যাম মহামৃত্যুঞ্জয় মন্দিৰ মৃত্যুঞ্জয় মন্দিৰ কাৰণে ৰাওনা পিছত সৈন্য সামন্তত আমাৰ এইবিলাক মৃত্যুঞ্জয় মন্দিৰ আমি এতিয়া গৈ আছোঁ পুৰণি গুদামৰ গাঁৱৰ মাজে মাজে মানে মন্দিৰটো অলপ গাঁৱৰ ভিতৰত আছে নগাঁৱৰ পৰা মেইন ৰোডত সোমাই গৈ পুৰণি গুদামত আছেতো গৈ আছোঁ এইবিলাক এইটোৱে হৈছে এছিয়াৰ সবাতোতকৈ ওখ শিৱলিংগ য'ত আমি বৰ্তমান উপস্থিত হৈছোঁহি বহুত ডাঙৰ দেই বহুত ডাঙৰ কিমান ফুট মই সঠিককৈ ক'ব নোৱাৰিম এইটো হৈছে এছিয়াৰ চবতকৈ ডাঙৰ শিৱলিংগ আমাৰ ইয়াত আছে হিমাংশু ভাই অনুভৱ কেনে বঢ়িয়া বঢ়িয়া এইটো দেই এইটো আপোনালোকৰ আমাৰ প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰীত আহি উদ্বোধন কৰিব আমাৰ এইটো শিৱ মন্দিৰটো যোনটো আছে আমাৰ নগাঁৱৰ ব্ৰহ্মপুৰত নগাঁৱৰ পৰা অলপ সোমাই আহিব লাগিব নগাঁৱৰ পৰা কিমান সোমাই আহিব লাগে ব্ৰহ্মপুৰলৈ কিমান 1 কিলোমিটাৰমান সোমাই আহিব লাগিব তাৰপিছত পাওঁ আমি অলপ মানে গাঁৱৰ মাজত আছে আৰু মন্দিৰটো এইফালে ফটো শ্বুট বেটাহঁতৰ বঢ়িয়া বঢ়িয়া মজা লাগিছে দেই ভাই ক্ৰেডিটটো কষ্টক গগৈ কষ্টক বৈ লাগি অলপ কৈ দিয়কচোন বিষয়টো মন্দিৰৰ বিষয়ে কি ক'ম আমাৰ ওচৰতে হয় আমাৰ ঘৰৰ পৰা 4 কিলোমিটাৰমান মানে নগাঁও ক'ত আছে নগাঁও এড্ৰেছটো ক'ত নগাঁও বুলি আপুনি মানে সঠিক এড্ৰেছটো নাপাব আপোনাৰ ইয়ালৈ আহিব পৰা বিভিন্ন ৰাস্তা আছে আপোনালোক সেই ৰাস্তাটোদি আহিব পাৰে নতম গাঁও বুলি ক'লেও আহিব পাৰে ব্ৰহ্মপুৰ দিও আহিব পাৰে আপোনাৰ যদি সুবিধা তদি আহিলে মানে মন্দিৰটো এনে ব্ৰহ্মপুৰত আছে ন ব্ৰহ্মপুৰ নহয় গোসাঁইগাঁও বুলি গোসাঁইগাঁও ন গোসাঁইগাঁও জেগাখনতে আছে নগাঁও গোসাঁইগাঁৱত আছে আমাৰ শিৱ লিংগটো মজা মজা আমি আহিছোঁ এতিয়া মন্দিৰটোৰ ওপৰত এইটো ওপৰত মানে ওপৰত একে ওপৰত নহয় এই মন্দিৰটো মানে অলপ ওপৰত আছেতো কমচে কম 40 ফুটমান ওপৰত এইফালে ভিতৰৰ মানে মন্দিৰ সিংহটোৰ এইটোৰ আৰু গোটেই সেই পিছফালে এইটো গোটেই এখন ধুনীয়া এখন ঠাই এটা হ'ব 27 ফেব্ৰুৱাৰীতে গম পোৱা যাব আৰু কি হয় কি নহয় এতিয়ালৈকে কাম কমপ্লিট হোৱাই নাই কেইদিনমানৰ পিছত কমপ্লিট হৈ যাব আৰু মজা লাগিছে দেই আমাৰ অসমতো ইমান ধুনীয়া মন্দিৰ এটা আছে ভাল লাগিছে এইটো
বঢ়িয়া লাগিছে, বঢ়িয়া অনুভৱটো বঢ়িয়া। এইটো হৈছে শিৱলিংগৰ ভিতৰৰ দৃশ্য। মিস্ত্ৰীসকলে কাম কৰি আছে আৰু ইয়াত ধুনীয়া ধুনীয়াকৈ শিৱৰ মানে প্ৰিণ্ট কৰি থৈ দিছে। 27 ফেব্ৰুৱাৰী দিনাখনে গম পোৱা যাব আৰু কি ক'ব নাই। এইটোৱে হৈছে আমাৰ নগাঁৱত থকা শিৱলিংগটো। এতিয়া আমি যাওঁগৈ আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব। আৰু আপোনালোকে যদি আহিব বিচাৰে ইয়ালৈ আহিব পাৰে। 27 ফেব্ৰুৱাৰীত আহিব। 27 ফেব্ৰুৱাৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত উদ্বোধন কৰিব আমাৰ মন্দিৰটো। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ আৰু জয় আই অসম। জয় আই অসম। বিৰাটে ভাল লাগিল মন্দিৰটোত গৈ। আপোনালোকেও যাতে যায় আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ। জয় আই অসম।